হেল্ল' বন্ধুসকল, গুড মৰ্ণিং, সুপ্ৰভাত। আজি মনটো বহুত ভাল ৰ'ব। ছিট বেল্টটো লাগে গাড়ীত উঠলি ছিট বেল্ট লগাব দেই। এইটো মানে আপোনাৰ যিমান যি হওক এইটো ইমাৰ্জেঞ্চি, কিন্তু আপোনাৰ ছিট বেল্ট লগাব। তাৰপিছতে গাড়ী চলাত বা গাড়ী উঠি কেনে ছিট বেল্ট লগাব, কাৰণ জীৱনটো একবাৰে না, ছেফটিটো মেইন ছেফটি মেইন। আজি মনটো বহুত ভাল। কালি চেন্নাই ছুপাৰ কিং জিকছি, গুজৰাটক হাৰাইছি, আৰু সেইকাৰণে যাই আছোঁ ফুৰবাৰ লাগি আমি গুৱাহাটী। ফুৰবাৰ লাগি নহয়, কিবা এটা কাম আছে বাৰু। কাম মানে আলহী আনবা যাই আছোঁ। এই আলহী আহিছে বোলে, আলহী আনবা যাই আছোঁ গুৱাহাটী অভিমুখে। ৰাস্তা দেখিছেনে? ফিনফিনীয়া ৰাস্তা আমাৰ, একদম কাজিৰঙাৰ মাজেদি যাৱা যেন পায়, মানে সেউজীয়া পৰিৱেশৰ মাজেদি যাৱা যেন পায় না আমাৰ। আপোনাৰ এইটো ৰাস্তা না, আগতে মই আপোনালোকক কৈছোঁ, হোমেন বৰগোহাঁই গুৱাহাটীৰ পৰা একদম মৰিগাঁও নগাঁও হৈ আপোনাৰ আপাৰ আছাম গোটেইখিনি এই ৰাস্তাটোদি যাব পাৰি। আৰু এই ৰাস্তাটোৰ এটা বস্তু কিন্তু আপোনালোকে পাব, ৰাস্তা ফিনফিনীয়া হ'লেও আপোনাৰ স্পীড ব্ৰেকাৰৰ সংখ্যা অলপ বেছি পাব। কিয় কাৰণে জানেনে স্পীড ব্ৰেকাৰৰ সংখ্যা বেছি পাব? কাৰণ গাঁও এলেকা না, আৰু আজিকালি কিছুমান চলি ওলাইছে না, পখিলা চলন দেই, উৰি যায়। পখিলাহে জানো, উৰি যায়। তাৰপিছত আপোনাৰ উৰি যোৱাটো বেলেগ কথা। গোবৰ কাটি যায় গম পাইছে না? আপোনাৰ চিধা যায় কিনে গোবৰ ঘচকৈ কাটিং মাৰি দিয়ে যে, সেই কাটিং মাৰা চলিগিলাই, গতিকে স্পীড ব্ৰেকাৰটো লাগে। আৰু চলি মাখাৰ কি হৈছে নাজানো বাৰু, হেলমেট চেলমেট নলগায়, পাখি লাগি উৰি যায়। কৃষ্ণ প্ৰভু বচাবা আৰু ইহঁতক, জীয়াই থাকিব তেওঁলোকৰ মনে নাই নেকি বাৰু। এয়া ৰখি আছিলোঁ ৰেল লাইনত, পানী খাইটি ৰেল যাই আছে আপোনাৰ, ৰেল যাই আছে। আৰু এটা কথা আপোনালোক কওঁ, এই পানী খাইটিতে আপোনালোকৰ কি আছে, এখন অসম ডাউন টাউন ইউনিভাৰ্চিটি আছে, য'ত আপোনালোকে শিক্ষা গ্ৰহণ কৰিব বহুতো ডিপাৰ্টমেণ্ট আছে আপোনাৰ, মানে বেছিভাগ ধৰক মেডিকেল লাইনৰে বস্তু, ধৰক নাৰ্ছিং বা এনেকুৱা ফিজিঅ'থেৰাপি এনেকুৱা কিবা কিবি আছে। গতিকে আপোনালোকে ইয়াতে এডমিশ্যন ল'ব পাৰিব। পাহাৰৰ ওপৰত, একদম পাহাৰৰ ওপৰত এইফালে আহে। আৰু আচলতে ইয়াতে মণিপুৰী চনিপুৰী বেছি আছে না ইয়াতে, মানে মণিপুৰী চনিপুৰী বেছি আছে। নাগালেণ্ড মণিপুৰৰ বেছি আছে আমাৰ অসমতকৈ। তেওঁলোকে আকৌ নাৰ্ছিংটো বেছি পঢ়ে না, আমাৰ চলিবিলাক নপঢ়ে। বেজি দিবা টান পায়, বেজি ল'বাও টান পায়। নাৰেংগীত সোমাই গ'লোঁ, খোজগেয়া নাৰেংগী, তুমি খোজগেয়া একদম নাৰেংগীত খোজগেয়া। এতিয়া আপোনাৰ এখন চিটিখন চাওক, আমাৰ চিটি আৰম্ভ, ইয়াৰ পৰা চিটি আৰম্ভ গুৱাহাটী। আচলতে গুৱাহাটীখন আমাৰ পৰা বেছি দূৰত নহয়, গাতে লাগি থকা বুলি ক'ব লাগিব। আপোনাৰ 30-35 কিলোমিটাৰ আমাৰ তাৰ পৰা। এই বাৰু মনটো ভাল লগা, চেন্নাই জিকা মনটো ভাল লগা বুলি, তাৰে বিষয়ত মই আৰু এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকক। এই যে এতিয়া যে কিছুমান ক্ৰিকেটাৰ যে আপোনাৰ বহুত, মানে কোনোবাই বোলে কৈছিল যে আপোনাৰ পাৰ্চনেলিটিটো, মানে নিজস্বত্ব আপোনাৰ টকা দি কোনো কিনিব নোৱাৰে। মানে এই IPLটো চাইছোঁ, বহুত প্লেয়াৰ এনেকুৱা হৈছে, বহুত টকা দি কিনছি, বহুত টকা দি কিনছি, যে আপোনাৰ 15 কোটি 16 কোটি এনেকৈ টকাত বহুত প্লেয়াৰ কিনছি। কিন্তু সেইগিলা প্লেয়াৰে কিন্তু এইবাৰ খেলাত একো কৰিব পৰা নাই। এনেকুৱা বহুত প্লেয়াৰ আছে আপোনাৰ 20 লাখ 50 লাখ টকাত মানে আপোনাৰ কি বিক্ৰী হৈছে, কিন্তু তেওঁলোকে যিটো পাৰফৰ্মেঞ্চ কৰি আছে ন, যিটো 10 কোটি 15 কোটি টকাৰ প্লেয়াৰো ক'ব পৰা নাই। তেনেকৈ ধৰক মই আপোনাৰ ৰিংকু সিঙৰ নাম ল'ব পাৰোঁ, অজিংক্য ৰাহানেৰ নাম ল'ব পাৰোঁ, আপোনাৰ এই আপোনাৰ শ্ৰীলংকাৰ বলাৰটো কি আছিল নামটো, টিকচানা নহয়, এয়া মালিংগা টাইপ যে, সৰু মালিংগাটো কি আছিল নামটো, পাথিৰানা। তাৰপিছত আপোনাৰ পিয়ুষ চাওলা, এনেকৈ বহুত প্লেয়াৰ আছে ধৰক কম টকাত 50 লাখ বা 20 লাখ এনেকুৱাত বিক্ৰী হৈছে। কিন্তু তেওঁলোকৰ পাৰফৰ্মেঞ্চটো গোটেই IPLখনত আপুনি চাব, প্ৰতিটো টীমৰ কাৰণে বেষ্ট পাৰফৰ্মেঞ্চ তেওঁলোকে দিছে। গতিকে বহুত টকা দি কিনিলে নহ'ব। আৰু এটা কথা কিন্তু আপোনাৰ টকা মানে আপোনাৰ সদায় খেল একেই নাথাকে, কিন্তু আপুনি যদি ভেলু দি পেলাই বস্তু এটা লৈ যায়, সেই ভেলুটোৰ মূল্য আচলতে দিবা লাগে। কিন্তু খেল আৰু এখন দুখন খেলা ভাল খেলিব পৰা নাই, কিন্তু প্ৰতিখন খেলাতে খেলিব পৰা নাই, এইটো বেলেগ কথা। RCBৰ কাৰণে বহুত দুখ লাগছি, কাৰণ RCB বিৰাট কোহলি একবাৰতো মানে জিকাটো বিচাৰিছিল। আৰু RCB কিন্তু আমাৰ কোহলি কিন্তু তেওঁ কিন্তু ঠিকে খেলছি, তেওঁৰ কোনো সেই নাই, তেওঁ প্ৰতিখন খেলতে বেষ্ট পাৰফৰ্মেঞ্চ দিছে। কিন্তু মানে কি আৰু আপোনাৰ সময়ত বেলেগ প্লেয়াৰে ভালকৈ পাৰফৰ্মেঞ্চ দিব পৰা নাই, আৰু কি কৰিব, উপায় নাই সেইকাৰণে। গতিকে তাৰ কাৰণে দুখ প্ৰকাশ কৰিছোঁ মই। আপোনাৰ ইয়াৰ গুৱাহাটী মহানগৰী আমি এতিয়া তেল ডিপুত সোমাব লাগিব। তেল নাই গাড়ীত, তেল নাই, ঢিপ মাৰি আছে। এইটো নাৰেংগীত তেল ডিপু পালোঁ, নাৰেংগী মানে ফৰেষ্ট গেট বুলি, ফৰেষ্ট গেট তেল ডিপু। বাইদেউ চাই দিয়ক মোবাইল, দেখিছে না? আজিকালি মই আগতে কৈছোঁৱে, গাড়ী আৰু মোবাইল পালে সেয়া দেখিছে নাই, মোবাইল পালি গমেই নাপায়।
ঘৰৰ পৰা নাৰেংগীলৈকে আহোঁতে যিমান সময় লাগিছিল নহয়, এই নাৰেংগীৰ পৰা এতিয়া পল্টন বজাৰলৈকে যাওঁতে তাতকৈ বেছি সময় লাগে। মানে গুৱাহাটীত গাড়ী মটৰ বহুত লৈছি না মানুহে, ৰাস্তাত শেষ হৈছে, গাড়ী বেছি হৈছে বৰ্তমান। মানে আৰু জাগাও নাই আচলতে বনাব, চৰকাৰে বনাব কওক আপোনালোকে। ওপৰ দি কিন্তু ওপৰৰ কাম মানে অভাৰব্ৰিজৰ কাম বৰ্তমান গুৱাহাটীত চলি আছে। অভাৰব্ৰিজৰ বহুত অভাৰব্ৰিজৰ কাম চলি আছে বৰ্তমান গুৱাহাটীত। অভাৰব্ৰিজ হোৱাৰ পিছত আৰু পিউ ফাই হ'ব আৰু পূৰা হ'ব আৰু তেতিয়া টেনশ্যন নাই। পূৰা ওপৰ দি তলেদি পূৰা গাড়ী যাব পাৰিব, জাম চাম নহয়, ৰখিব লগা নহয়। আৰু গুৱাহাটীত গৰমটোও বেছি। নাৰেংগীত সোমোৱাৰ লগে লগে কলজা শুকে লৈ যায় গুৱাহাটীত বাপ্পা। RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, RBI অফিচ মেইন। আৰু এয়া ষ্টেচনৰ ফালে আমি যাই আছোঁ। আলহী ৰৈ আছে আগত, এইটো আমাৰ ষ্টেচনৰ কাষত ৰখি আছে আলহী। আলহী দেখা পোৱা নাই উৎপল? ক'ত আছে আলহী? ষ্টেচনত আলহী ৰখি আছে। এইয়া আমাৰ গুৱাহাটী মেইন ষ্টেচন, সেইয়া ৰখি আছে তাতে। এই আলহী তাতে ৰখি আছে, আলহী ৰখি আছে তাতে। ভাতকেইটা খালোঁ, বহুত ভোক লাগিছিল না। এতিয়া আহি কিনে দোকানত তামোল এখন খাম বুলি ভাবিছোঁ। তামোল আছে নে যে? নাংগে দিয়ক তামোল, এয়াই হ'ব হয়নে? গতিকে ভাত খোৱাৰ পিছত অসমীয়া মানুহ না, তামোল এখন খাব মন যায়। তামোল নহয় আৰু কিবা পাঞ্জাতী কিবা এটা বস্তু খাই লওঁ। ভাত খাব আপোনালোক নেদেখালোঁ দিয়ক, আলহী চালহী থাকিল না। গুৱাহাটীত গৈছিলোঁ, আপোনালোক বাকীখিনি বাৰু নেদেখালোঁ। ঘৰ এটা বনাই থকা গৈছে তাতে মানুহগিলা। এইটো ওপৰত মানুহ বিৰি টানি ঘৰ বনাই আছে। গতিকে এইটো ঘৰৰ কামখিনিৰ ভিডিঅ' এটা মই দিব লাগিব। এতিয়া বৰ্তমান দিয়া নাই বাৰু, ভিডিঅ'টো দিব লাগিব বাৰু। নৰ্মেল ভিডিঅ' এটা আছিল, আপোনালোক দেখালোঁ। ভিডিঅ'ৰ আগত মানে নতুন কিছুমান মানুহ আহিলে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আগন্তুক ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতি থাকিল। থেংক ইউ, ধন্যবাদ, বহুত বহুত ধন্যবাদ।